নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল আৰু মোৰ খবৰবোৰটো আপোনালোকে পায়ে আছে কিনো কম মোৰ যেহেতুকে দাদা ঢুকালে মই পোষ্ট এটা দিছিলোঁ আপোনালোকলে আৰু সকলোৱে কমেন্ট কৰিছিলে যে দাদা কি হৈ ঢুকালে দাদা কি হৈছিলে কিনো কম ক'বলৈ মনেই নাই তথাপিতো আপোনালোকক অকমান জনাইছো কমেন্ট কৰি থকা বাবে কমেন্টৰ ৰিপ্লাইবোৰ দিয়া নাছিলোঁ গলো ভাবিলোঁ মই ভিডিঅ' এটা কৰি আপোনালোকক জনাম মোৰ দাদাৰ কি হৈছিলে আসলতে মোৰ দাদাৰ হৈছিলে জন্ডিছ হয় ডক্টৰে কোৱা মতে আপোনাৰ ইনফেকশন হৈছিলে দাদাৰ ইনফেকশন হয় দাদাৰ লিভাৰ ফেইলাৰ বুলি ক'লে তাৰ পিছত মানে 3 দিনতে ঘটনাটো হৈ গৈছে আৰু লগালগ কিডনিও ফেইল বুলি কৈ দিলে আৰু কিনো কম আৰু লগালগ মানে এনেকুৱা এটা ঘটনা মানে হৈ গ'ল বোলে আগৰপা বেমাৰ আছিলে দাদাৰ হেতুও নহয় মানে ঘপককে হৈ গ'ল মানে এদিনতে দেখা দি দাদাৰ হে 3 দিনতে দাদা একদম খতম আৰু মানে শেষ হৈ গ'ল আৰু দাদাৰ বিষয়ে কি কম আমাৰ ঘৰৰ ল'ৰা ছোৱালী ঢেৰ আসলতে ঢেৰ বুলি ক'লে মানে মোৰ 7 জন আমাৰ ঘৰৰ ল'ৰা ছোৱালী মা দেউতা মিলাই 9 জন আৰু সকলোৰে ভিতৰত মোৰ মানে বাই ভনী মৰম চেনেহটো মানে ক'ব নোৱাৰি যে কাক কিমান ভাল পাওঁ সকলোকে সবকে বহুত ভাল পাওঁ কিন্তু মোৰ দাদা মানে মোৰ সৰুদা মানে মোৰ কাৰণে বহুত বেলেগ আছিলে দাদাৰ লগত কাৰণ মই শৈশৱ কালটো পাৰ কৰিছো সৰুদাৰ লগতে আগতে কাতি বিহু হলে দাদাই আহি দাদা হালে মৰি থাকো দাদা খেলিবলৈ যায় ক্ৰিকেট খেলিবলৈ যায় আহে দাদাই আকৌ মাটি আনে আমি ভেটি বনাও কোনটো কাৰ ভেটি ভাল হ'ব আমি দাদাই মই কৰো আকৌ যেতিয়া পথাৰলৈ যাওঁ পথাৰত আগতেতো কিবা যে দলি চপোৱা ভাঙিব লাগে নে কি বুলি কয় যে হেবু ভাঙিবলৈ দাদা যায় দাদাৰ লগত মই যাওঁ মানে বহুত এনেকুৱা ঘটনা আছে দাদাৰ লগত মানে বহুত পুৰণা তাৰপিছত দাদাক মই খুব পিটু দাদাই মোক মাৰে তাৰপিছত আকৌ কেতিয়াবা দুইটা ডন লাগো মানে কাজিয়া লাগো দাদাই মই তাৰপিছত মা গৈ পেলাই এফালে পুৰা পিটিবলৈ যায় কিনো কম দাদাৰ লগত আচলতে মোৰ বহুত বেলেগেই মৰম হে মানে সৰু দাদালে মোৰ সবলে গোটেইখিনি মোৰ পৰিয়ালৰ মানে বাই ভনী সকলোৰে মোৰ বহুত মৰম সবকে মই বহুত ভাল পাওঁ কিন্তু মোৰ সৰু দাদা মোৰ কাৰণে বহুত বেলেগ আছিলে সি বহুত বেছি কথা নকয় এটা দুটা কথা কয় বহুত বেছি কথা কয় সি ভাল নাপায় কমকে কথা কয় আৰু ঠাণ্ডা মুণ্ডা আছিলে বহুত ক্ষেত্ৰত মানে তাৰ বেয়া গুণ একো নাছিলে সি সবতে ভাল আছিলে মানে তাক বেয়া পোৱা কোনোৱে নাছিলে আৰু আমাৰ পৰিয়ালৰ 7টা ল'ৰা ছোৱালীৰ ভিতৰত সি মানে তাৰ অন্তৰখন সবৰে কিবা এটা থাকে ন যে মোৰ বেছি খং মোৰ দাদাৰ অকমান খং আছে হাঁহি হাঁহিয়ে মোৰ দাদাৰ খং উঠি যায় ডাঙৰ দাৰ মানে তেনেকে সবৰে কিবা এটা বেয়া গুণ মানুহৰ থাকে ন সবটো পাৰফেক্ট নহয় কিন্তু মোৰ সৰুদা তেনেকুৱা নাছিলে সৰুদা সব ক্ষেত্ৰতে মানে ভাল আছিলে মোৰ সৰুদা মানে কিনো কম তাক লৈ গ'ল ভগৱানে ইমান সোনকালে লৈ যাব বুলি ভবা নাছিলো লৈ গ'ল কিনো কম আৰু তাৰ বিষয়ে এতিয়া বৌজনী থাকি গ'ল আমি একেখন ৰভাতে বিয়া হৈছিলো বুলি ক'ব লাগিব মোৰ দাদাই মই 2 বছৰ হৈ গৈছিলেহে ক'বলৈ একো ভাষাই নাই কি কম ভগৱানে ইমান জলদি তাক লৈ যাব আচলতে নালাগিছিলে কিন্তু তাৰ আয়ুসে চাগে সিমান আছিলে তাক তেনেকৈ লৈ গুচি গ'ল আমাক আগতীয়াকৈ জানিবলৈও নিদিলে তাৰনো কি হৈছিলে বা সি নিজেই গম নাপালে তাৰনো কি হৈছিলে এদিনতে দেখা দিলে আৰু 3 দিনত দাদা মানে খতম হৈ থাকিলে ক'বলৈ একো নাই সেয়াই ক'লো আপোনালোকক মোৰ এতিয়াবা ভাবিছোঁ মই ভিডিঅ' দিম ঘৰতে এনেই থাকি বহুত অশান্তি লাগে ভিডিঅ' বনাই থাকিলে মনটো অকমান ভাল লাগিব সেইবুলি ভাবি আপোনালোকক এতিয়া ভাবিলোঁ দাদাৰ কথাটো কৈ দিওঁ আৰু আজিৰ পৰা ভাবিছোঁ ভিডিঅ' ষ্টাৰ্ট কৰিম দিয়া আৰু সেইটোৱে যিখিনিয়ে জানিব বিচাৰিছিলে সেইখিনি এটা জানিব আৰু যে মোৰ দাদাৰ জন্ডিছ হৈ পেলাই ইনফেকশন হৈ গ'ল বেলেগ বেমাৰ একো নাছিলে দাদাৰ মানে দাদাৰ চুগাৰ হ'ল সেইকাৰণে চাগে দাদাক পটককে পালে মানে বহুত বেয়াকে হৈ গ'ল জন্ডিছটো দাদা হে তেনেকে দাদা নাইকিয়া হৈ থাকিলে আমাৰ মাজৰ পৰা এতিয়া সেই ফূৰ্তিবোৰ নাথাকে আমাৰ মাজত আমি আগতে গোটেই আমাৰ পৰিয়ালটো আমি বহুত সুখী আছিলোঁ গোটেই মানুহখিনি গোট খালে মানে একদম ফূৰ্তি কৰি ভাত পানী খাই মানে বহুত আমি ফূৰ্তি কৰোঁ বিহুত হুঁচৰি গাওঁ আমাৰ ঘৰৰ মানুহখিনি গোটেইখিনি মিলি পেলাই এতিয়া কিবা এটা মুঠতে নাই সেই ফূৰ্তিটো আমি মৰা সময়লৈকে আমাৰ মানে সেই ফূৰ্তিটো আমি নাপাওঁ আৰু কোনোদিন হয় লগে ভাগে ভাত এসাঁজো খাম এতিয়া খাম যদিও আমাৰ আধৰুৱা মানে কাৰণ দাদাৰ অবিহনে আমাৰ সকলোৰে মা দেউতা কাৰো মুখলৈ কোনো চাব নোৱাৰে কাৰণ তাৰ প্ৰতি সকলোৰে মৰম আছিলে সৰুদাৰ প্ৰতি সিমানখিনিয়ে ক'লো আজিলে বাই বাই নমস্কাৰ